নমস্কাৰ বন্ধুসকল। আমি আজি চেছৰ অন্য কেইটামান টেকটিক্সৰ বিষয়ে কথা পাতিম। এইটো পজিশ্যনত এতিয়া হোৱাইটৰ মুভ হয়। হোৱাইটে কি দিলে ভাল হ'ব? এটা হৈছে চেক দিব পৰা অৱস্থাত নাই, কিন্তু আমি ছেক্ৰিফাইচ কৰিব পাৰোঁ। ছেক্ৰিফাইচ কৰাৰ লগে লগে কুইন উঠি আহিব আৰু আমি কুইনেৰে কিং উঠি আহিব। তেতিয়া আমি আৰু এটেক কৰিব পাৰিম। এতিয়া চেক কৰাৰ লগে লগে যদিও সেইফালে যাব পাৰিব, পলাব পাৰিব, কিন্তু তাৰপিছতে মেটেই হৈ যাব, নহয় জানো? আমাৰ G7 পৰা মেট হৈ যাব। তাৰপিছত নেক্সটটো চাওঁ। এইটো পজিশ্যনত এতিয়া হোৱাইটে দিব লাগে। হোৱাইটৰ ক্ষেত্ৰত কি হৈছে, আমাৰ এটা পিছক এটেক কৰি আছে আৰু আমি সিহঁতৰ ব্লেকৰ পিচ এটাক এটেক কৰি আছোঁ। এতিয়া আমি যদি খাই দিওঁ, তেতিয়া আমাৰো পিচ খাই দিব। তাৰপিছত আমি কুইনটো খালোঁ, আমি নাইটটো খালোঁ, আমাৰো নাইটটো খালে। তাৰপিছত আকৌ আমি যদি বিছপ খাবলৈ যাওঁ, তেতিয়া আমাৰ কিন্তু চেক হৈ যাব আৰু আমাৰ বেছি ডাঙৰ পিচ এটা গুচি যাব, নহয় জানো? গতিকে কি কৰা যায়? এটা উপায় আছে, সিটো আমাৰ হেৰিক খাবই নোৱাৰিব। এতিয়া সি খাব নোৱাৰে। আমি এইটো নাখালেই হ'ল, বিছপ নাখালেই হ'ল, আমি ইয়াক খাম। তেতিয়া সেইটো বচাবই লাগিব, খালেই। নাখালেতো আমি ইটোৰ ৰুকো খাই দিলোঁহেঁতেন। সেইকাৰণে আমাৰ এতিয়া এটা লাভ হৈ গ'ল। এইটো মানে এনেকৈ আমি হিচাপ কৰি উলিয়াব পাৰোঁ কোনটো বেছি প্ৰায়ৰিটি দি আমি কাম কৰিব পাৰোঁ। ফ'ৰ্চড মানে মুভ। আকৌ এবাৰ দেখাই দিছোঁ। এইটো দিলে, আমি এইটো খালোঁ, সি এইটো খালে। এই মুহূৰ্তত আমি কি কৰিম? এই মুহূৰ্তত আমি ফ'ৰ্চড মুভ দিয়াইছোঁ, মানে ব্লেকক ফ'ৰ্চ কৰিছোঁ বেলেগ এটা কাম কৰিবৰ কাৰণে। সেইটো হৈছে কি যে আমি এটা আমাৰ হাতত আছে, আমি খাব পৰা হৈ আছোঁ, আমি বিছপটো খাব পৰা হৈ আছোঁ, কিন্তু ইন বিটুইন বিছপটো নাখাওঁ, কাৰণ বিছপটো খাই দিলে আমাক চেক দি দিবতো। তেতিয়া আৰু আমাৰ লছেই হৈ যাব, আমাৰ ডাঙৰ বস্তু এটা গুচি যাব। গতিকে আমি কি কৰিম, ইন বিটুইন বিছপটো খোৱাৰ আগতে আমি তাৰ ৰুকটো খাই দিছোঁ। আৰু এতিয়া এই ৰুকটো যদি সি নাখায়, তেতিয়াহ'লে আমি তাৰ ইখন ৰুকো খাই দিম, ফ্ৰীতে পাই থাকিম। গতিকে এইটো সি খাবই লাগিব। তাৰপিছত আমি এইটো পাই গ'লোঁ। এইটো ফ'ৰ্চড মুভ বুলি কয়। নেক্সটটো আমি চাওঁ। এতিয়া আমি এইটো খাব পাৰোঁ, কিন্তু খোৱাতকৈ আমি আগৰ পণটোক যদি আগুৱাই দি দিওঁ, তেতিয়াতো আমি পণ প্ৰমোটে হৈ যাব। এইটো প্ৰমোট কৰিলে কিন্তু আমাৰ দিগদাৰ আছে। এইটো আচ্ছা, দিগদাৰ হ'লেও আমাৰ কি হ'ব, আমাৰ লাভ এটা হ'ব। এইটো আমি লাষ্টত আমাৰ বেনিফিটটো থাকি গ'ল, এটা পাৱাৰ থাকি গ'ল। আগৰ পৰা দেখুৱাই দিছোঁ অকণমান। এই মুহূৰ্তত দুইজনৰে সমান সমান পাৱাৰ আছে। আমাৰো এটা ৰুক আছে আৰু এটা বিছপ আছে, তেওঁলোকৰো সমান সমান পাৱাৰ আছে। কিন্তু আমি কি কৰিলোঁ, আমাৰ যেতিয়া বিছপটো খাই দিলে, আমি বিছপটো নাখাই আমি বেছি লাভৰ কাৰণে আগবাঢ়িলোঁ। আমাৰ বেছি লাভটো ক'ত হ'ব, যদিহে আমাৰ পণটো প্ৰমোশ্যন হৈ যায়। গতিকে সিও কি কৰিলে, সিও আমাক পটককৈ নেৰে, কাৰণ সিও জানে যে প্ৰমোশ্যন হোৱাৰ লগে লগে কি কৰিব। এইটোৱে উপায় আছে, তাৰ বেলেগ উপায়টো নাই আৰু। গতিকে এইটো দিলে, আমি খাই দিলোঁ, আমি দুটা বস্তু পাই গ'লোঁ। তাৰ বিনিময়ত আমাৰ এটা পাৱাৰ থাকি গ'ল। গতিকে এইটো এটা ভাল এক্সাম্পল, কেনেকৈ পণ প্ৰমোশ্যনটোৰ সহায়ত আমি লাভান্বিত হ'ব পাৰোঁ। এইটো আমি চালোঁ। আৰু এটা চাওঁ। এইটো এতিয়া আমাৰ হোৱাইটৰ মুভ। এতিয়া
এনেকুৱা হ'লে মানে খুব ভাল যে মানে আমাৰ এটা পন F6ত আছে, F6ত যদি পন থাকে খুবেই ভাল, সেইটো ৰক্ষা কৰিব পাৰিলে ভাল হয়, কাৰণ আমি G7ৰ পৰা মেট কৰিব পাৰিম যদিহে পাৰোঁ। এতিয়া আমি এই পনটো খাই দিব পাৰোঁ, কাৰণ এইটো পিন হৈ আছে। সি কিন্তু দুটা কাম কৰিলে, ডিফেন্সো কৰিলে, এটেকো কৰিলে। এতিয়া সি ডিফেন্সো কৰিলে, আমি ৰুকটো ছেক্ৰিফাইচো কৰিব নোৱাৰোঁ। আমি ৰুক ছেক্ৰিফাইচ কৰিলে তাৰ বিছপে খাই বচাই দিব, কিন্তু আমাৰ ইয়াত মেটো হৈ আছে। আমাৰ যদি বাই চান্স সি ৰুকেৰে খাই দিয়ে, আমাৰ মেট হৈ যাব। কিন্তু আমাৰ কি লাভ হৈছে, আমি এইটো খাই দিব পাৰোঁ। গতিকে এইটো এটা ভাল হেৰি হ'ল। তাৰপিছত আমাৰ এইটো পিন কৰি দিলে পিছতটো, কিন্তু পিন সঁচাকৈ হৈছে জানো? পিনটো সঁচাকৈ নাই হোৱা, কাৰণ তাৰ এতিয়া বহুত লছ হ'ব। এইটো বঢ়িয়া, ডিস্কভাৰ্ড এটেক কৰিলোঁ আমি যিহেতু ফ'ৰ্চড এটা মুভ দিয়ালোঁ, চেকমেটটো বচাবৰ কাৰণে তাক বিছপটো লৈ গ'লে, গতিকে সেইটোৰ জৰিয়তে আমি লাভ হ'লোঁ, মানে ফ'ৰ্চড মুভ কৰাই আমি লাভ হ'লোঁ। ইয়াতো এটা ফ'ৰ্চ মুভ আছে। ইয়াতে ফ'ৰ্চ মুভটো কি, এইটো হ'লে আমি, নহ'লে আমাৰ বহুত অৱস্থা বেয়াই হৈ গ'ল তাত। এতিয়া আমি ফ্ৰীতে পাই গ'লোঁ, নহ'লে আমাৰ চবতেই। এতিয়া চাওক, এইটো পজিশ্যনততো আমাৰ অৱস্থাই নাই, আমাৰ বচাব কেনেকৈ? এইটো খাবই, আৰু বচাবলৈ জেগাই নাই, কাৰণ ৰুকটো উঠাই দিলে H1ৰ পৰা মেট হৈ আছে, আৰু আমি যদি বিছপটো খায়ো দিওঁ তেতিয়াও আমাৰ খাই দিব, বিছপটো খাই দিলেও খাই দিব। কিন্তু এনিৱে আমিতো এটা ভাল ফ'ৰ্চ মুভ পালোৱেই, নহয় জানো? গতিকে ফ'ৰ্চ মুভবিলাক চাব লাগে। আৰু এটা চাওঁ, যুঁজাই দিছে সি, কাৰণ তাৰ যদি পাৱাৰ এনেকৈ কমাই লৈ আনে, সি জিকি যাব, কাৰণ তাৰ এটা বেছি পাৱাৰ আছে। আমি কি কৰিম, সেইটো খাই দিম, খাই দি এইফালে আমাৰ যিহেতু ৰাস্তা খোলাই আছে, এতিয়া এই মুহূৰ্তত আমি এইটো বহুত চাব লাগিব দেই। এইটো যদি আমি এই পইণ্টটো খাই দিলে ৰজা আহি পাই যাবহি আমাৰ ওচৰত। আমি এই পইণ্টটো নাখাওঁ, এইটো দিলেহে মজা, তেতিয়াহে আৰু মাত্ৰ দুঘৰতে কুইন প্ৰমোশ্যন হৈ যাব, হয়নে নহয়? সেইটো ইম্পৰ্টেণ্ট, চাব লাগিব দেই কোনটো মুভ দিওঁ।